ইয়াক আমি অনুমোদন দিছোঁ 2030 চনলৈ অসমক আজিৰ তুলনাত 3000 মেগাৱাট বেছি পাৱাৰ লাগিব আৰু 2032 চনলৈ আমাক 5000 মেগাৱাটছ পাৱাৰ লাগিব আৰু এভৰি 2 বছৰত 1000 মেগাৱাটছ পাৱাৰ ডিমাণ্ড অসমত বাঢ়ি গৈ থাকিব সেইকাৰণে যোৱাকালি প্ৰথমবাৰ আমি এখন এগ্ৰেছিভ পলিচি থাৰ্মেল পলিচি আমি আৰম্ভ কৰিছোঁ যে অসমত যোনে থাৰ্মেল প্ৰডাক্ট কোম্পানী লগাব খোজে আৰু এটা থাৰ্মেল কোম্পানীত ইনভেষ্টমেণ্ট উইল বি এৰাউণ্ড 20,000 crores যদি 1800 মেগাৱাট কৰে আমাক লাগে অলমোষ্ট 5,000 মেগাৱাটছ বাই 2032 এই পলিচিখনত আমি প্ৰথম কৈছোঁ যে আমি মাটিটো বিনামূলীয়াকৈ দিম চৰকাৰে পাৱাৰ কিনিব কিন্তু টেণ্ডাৰতহে কিনিব তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব বুলি কথা নাই যেটো গ্ৰিডত যদি তাতকৈ কম পাওঁ তাতে কিনিম কিন্তু আমাৰ ডিমাণ্ডটো থাকিব আপ টু 5,000 তোমালোকে যদি কমত দিয়া তোমালোকৰ পৰা আমি ল'ব পাৰিম চৰকাৰে পানী দিব আৰু ৰাস্তা ঘাট বনাই দিব আৰু কোনোবাই যদি বিচাৰে যে যেনেকৈ আমি নামৰূপত 40% অসম চৰকাৰে ইনভেষ্ট কৰিছে কোনোবাই যদি বিচাৰে যে বেংকে অসমত লোন নিদিব ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিব অসমত ভাইবিলিটি নাই তেতিয়ালে তাত 27% শ্বেয়াৰ প্ৰয়োজন হলে আমিও ল'ম বুলি এই পলিচিখনৰ জৰিয়তে কোৱা হৈছে আমি কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু ধুবুৰীৰ চাপৰ গোৱালপাৰা জিলাত এনেকৈ আমি প্ৰায় 6-7 জাগাত আমি মাটি মোটামুটি ঠিক কৰিছোঁ এটা পাৱাৰ প্লেণ্টত 3000 বিঘা মাটি লাগে আৰু 3000 বিঘাতকৈ কমত হ'লে নহয় লগত আমি আৰু এটা সুবিধা দিছোঁ যে ইয়াতে থাৰ্মেল পাৱাৰ কৰিলে আমি অসমক প্ৰয়োজনীয় পাৱাৰখিনি দিয়াৰ পিছত তেওঁলোকে যদি বাংলাদেশ ভূটান নেপালতো দিব খোজে বা পশ্চিমবংগতো দিব খোজে মেঘালয়কো দিব খোজে ত্ৰিপুৰাকো দিব খোজে দিব পাৰিব আল্টিমেটলি থাৰ্মেল পাৱাৰ প্ৰডাকশ্যনত এটা হাব হিচাপে নৰ্থ ইষ্ট আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো ঝাৰখণ্ড নহয় আপ টু শিলিগুৰি ইফালে নৰ্থ ইষ্ট ইণ্ডিয়া ইফালে ভূটান বাংলাদেশ আমি এটা ইয়াক থাৰ্মেল পাৱাৰ জেনেৰেশ্যনৰ এটা হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যোৱাকালি কেবিনেটে এই পলিচিখন অনুমোদন দিয়ে এইখিনিয়ে আমাৰ যোৱাকালি কেবিনেটৰ সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা খুদিব Mr. Chief Minister, yesterday MHA has sent a directive to all the states for organizing mock drills. Today, Home Secretary as of now is in VC with Chief Secretary. So once he gets the direction, we will be able to notify. So at present, the VC is going on. मित्रों, अगर आप IAS IPS बनने का सपना रखते हैं तो UPSC की तैयारी करने का ये राइट टाइम है जुड़ी MHA has issued an order to organize, when to organize, at what time. As of now, when I am addressing you, parallelly Chief Secretary is in VC with Home Secretary. All the 18 state chiefs. So detailed SOP will come to know after the VC is over. নদীটো নাই অসমত এইটো হ'ল আমাৰ অসমত নদীৰ এটা চ'ৰ্চো নাই এইবিলাক কিতাপ উপন্যাস গল্পত লিখে ব্ৰহ্মপুত্ৰ এখন ফ্লেট ৰিভাৰ গতিকে ইয়াতে হাইড্ৰ' পাৱাৰ জেনেৰেট নহয় এইবিলাক জলবিদ্যুৎ তমুক এইবিলাক এনে আগত সৰুতে আমি গল্প উপন্যাসত পঢ়া কথা কোনো চ'ৰ্চ নাই জলবিদ্যুৎ আহিবৰ কাৰণে পাহাৰৰ পৰা পানীটো নামি আহিব লাগিব আৰু তাক আপুনি ডেম বনাই জেনেৰেট কৰিব লাগিব এনেকুৱা ফেচিলিটি অৰুণাচলত আছে ভূটানত আছে অসমত কাৰ্বি লাংপি আৰু কপিলি আছিল দুইটাটো আমি বনাই শেষ কৰিলোঁ আৰু কাৰ্বি লাংপি কপিলিয়ে বনাব পাৰে 200 মেগাৱাট আমাক লাগিব 2035 চনলৈকে আজি আমাৰ হাতত থকা পাৱাৰ প্লাছ 5000 ইট ইজ এ গেম অফ
7,000 to 8,000 megawatts power. গতিকে এইবিলাক এনে আৰু যিবিলাকে গল্প উপন্যাস লিখে তেওঁলোকে আৰু কৈ থাকে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প কৰক কিন্তু এইবিলাক চাইণ্টিফিকেলি এইবিলাক নহয়গৈ অসমত মানে মই এইটোকে কৈছোঁ যে অসমত জলবিদ্যুৎ প্ৰকল্প কৰাৰ সুবিধাই নাই উই ডোণ্ট হেভ চ'ৰ্চ আফটাৰ কপিলি এণ্ড কাৰ্বি লাংপি সুবিধা থাকিলে ডেফিনেটলি কৰিব পাৰি কিন্তু সুবিধাই নাই আমাৰ চ'ৰ্চে নাই Sir, Assam police have arrested people who have made comments, pro-Pakistani comments. Can you give an update on that? I think till last night it was 40. So, and on selected people, NSA will also be clumped. So, we have arrested 40 people, but government has already directed district magistrate that wherever required, and there is no scope of rectification on their part in view of the sensitive situation prevailing in the country. The district magistrate will be at liberty to impose National Security Act. I think we will see 4-5 NSA also out of these people.